गाइस स्वागत है आप सभी के मेरे यूट्यूब चैनल पर और एक बार स्वागत करते हैं मेरा अपना स्टाइल पर पाइलागु আৰু আজিৰ ভিডিওটা মানে ভাৰি বিচৰ পৰা আৰম্ভ কৰিব লাগা তুছে নে জানাই তো কি কাৰণত এতিয়া আইছিলো হেয়ে দে এই জি ভাবছা হি আৰু ভিডিও বনাৰ কাৰণ হৈছে কি আজি মানে মোৰ হট দেখাৰ আজি বাৰ্থডে আছে গটিকে কি হয় কি নহয় অলপ দেখাব চেষ্টা কৰিম জি গটিকে আমি দুখিয়া মানুহ ইমান দামীকেও হেৰি প্ৰগ্ৰাম পাতবা নৰু এই অলপ চলপ হেৰি গীতাপাৰ নাম ধৰিম আৰু গটিকে তাকে দেখাব অলপ চেষ্টা কৰিম আৰু এনেকৈ ডায়লগ মাৰাতে মোৰ পালা পাল্লা গৰু চাবা গতিকে গৰু চাবা লাগবই নহ'লে ভাত চাত একো নাপাম খাবা সেইকাৰণে গৰুটা চাই যাং দে আৰু প্ৰথমতে এনকে গরু চাই ধুতির তলত মাদুলি পিন্ধি আহিলো অলপ খুরি মাহানার লগত আড্ডা মারবা এনকে অলপ টাইম আড্ডা মারি হলো মই রেডি বজারত যাবার কারণে আৰু আইতাক দূৰৰ পৰা প্ৰণাম কৰি ইনজাখানৰ পিছত মাদাৰক উঠে লৈ আহি পালো ফাইনালি আমি বজাৰ কাৰণ আজি গীতাপাত কৰবার কাৰণে একো বস্তু কিনাই নাই এখানটা সেইকাৰণে অলপ বস্তু কিনবা আহিলো কিন্তু বাজাৰত ফার্স্ট টাইম আহিয়ে দেখা পালো যে কিবা ই লাংখাই বাগৰি আছে তাক চাই থাকিলি তো আমাৰ একো কামত নেদব সেইকাৰণে 300 মান আলু লোৱাৰ লগত নেহৰু অলপ চলপ কিনি আহিলো ৰাঙালাও কিনবা কাৰণ সবজিত ৰাঙালাও দিলি অলপ ভাল লাগে দেচোন দে সেইকাৰণে ৰাঙালাও এটা লৈ 7 কেজি মান আপেল কিনি মু মিঠা কাৰণে অলপ পকা মিঠা কিনি খাই দেই আমি গৰু বান্ধাৰ কাৰণে সৰু চাই এডাল ৰছী কিনি হলো আমি ঘৰমুৱা বজাৰৰ পৰা আহি পালো কিবাকে ঘৰ কিন্তু আহি ফালে চানা অৱস্থা পানী আৰু এনেকে থাকাতে আমাৰ ফাইনেলি কেক আহি পাল বাকী বেগে নেউলি কেক ফাই ফেলে নাচে কিয় ভাল লাগছে না কেকটা এতিয়া ভালকে চা ও ভাল লাগছে নাই ভাল লাগিব তাই জানে আচ্ছা দে ও ইফালে ক সিফালে তাই দেখি ক'ব নালাগে আনাতে ভাল লাগছে নাই ভাল লাগছে ও আৰু এনেকে কেক চেক এৰি ফেলে আমি আহিলো অলপ আড্ডা মাৰবা হয় না হয় ইফালে আছে বহুত গীতা সদস্য কি আছে ইফালে মই আছো ইফালে হয় না এতিয়া আমি যাই আছো ক'ত নাস্তা ল'বলৈ আৰু এনেকে নাস্তা মাৰাতে আমি কি কঙে আড্ডা মাৰাতে বিলো আমি ঘৰত আহি সদ দেখাল লগিলা হাজিৰ বাদ দেখাবা বাদটো খাবা আহিলে কিন্তু তো গীতাপাতটো কৰিব লাগিব না গীতাপাত কৰাৰ কাৰণে একো সাহাযুলি যোগাৰ কৰা নাই মানে বস্তুগিলা আনছো কিন্তু নাৰিকল চাৰিকল কাটা নাই সেইকাৰণে এই একাত নাৰিকল কাট পাই দিলো দে এনেকে খুচুক নাৰিকল কাটাতে আহি গেল গীতাপাত পঢ়া আমাৰ পাঠ সেই পাঠক খুৱাই ধুৱে শুশ্ৰূষা কৰাৰ কাৰণে মই আহিছিলো দোকানত আটা কিনবা এই নেউলি গীতাৰ লগত কিন্তু তাহাক নাচোৱা কিয় পাঞ্জা খেলাৰ উৎপাত বাপ্পা এনেকে তাহাৰ খেলা খতম হোৱাৰ পিছত আমি ঘৰ আহি দেখা পাং যে গীতাপাত শেষ হৈ ফেলে মানুহ চিদিল বিদিল হৈ ফেলে চৰিফালে বহি আছে ৰে বাবা সেইকাৰণে ময়ো আৰু ভয়কে সদ ডেকাৰ লোক গীতাৰ ওচৰতে বহিলো আৰু তাহাৰ লগত আড্ডা মাৰি কাফি টাইম ইণ্টাৰজাৰ কাৰণে বাদ মানে কেকত ভাল ল'ব পাম মানে কেক টাকাত বা সময় হৈছে দেচোন সেইকাৰণে মানে মোৰ যিবিলাক পাতি পৰি আছে আৰু কেকৰ সোৱাদ পাম বুলি গতিকে বোলা কেক কাটা দৃশ্য চাং আমিও মানে মইতো দেখা পামেই মোৰ লগতে এইখনতেও দেখা কেক চেক কাটা হোৱাৰ পিছত সকলোকে দিলা লুচি বুঢ়ী সকলে খাওয়া হোৱাৰ পিছত মই গেলো বাপ বান্ধৱ সকলক খেয়া কিন্তু এই বাপে কিবা বিৰিহে টানবা লাগছে বাপ্পা ঐ এই গাইজ গীতাপাত চিতাপাত শেষ হ'ল 12টা বাজবা হ'ল আৰু বম টোপনি লাগছে ইথান কি কৰিম আৰু টোপনি মাৰাৰ বাদে একো কাম বন নাই গতিকে ভিডিঅ' আজিৰ কাৰণে এতেই শেষ কৰোঁ দে আৰু ভিডিঅ' আজিৰ কাৰণে লাইক কমেণ্ট চেনেলটো সাবস্ক্ৰাইব কৰি নামান ধৰণৰ আৰু মিলতে হাত বাই সাবস্ক্ৰাইব কৰি দিবি